নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ আগলৈ কানিৰ প্ৰসংগ এটা আনিব বিচাৰিছোঁ। কানি কেনেকৈ বনাই বমত খায় সেইটো আপোনালোকৰ মাজত আজি দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বিশেষকৈ কানি বহুতে শুনিছে কানিৰ নাম। কানি কিন্তু কেনেকৈ বনাই খায়, কেনেধৰণে বনোৱা হয় সেইটো আজি সম্পূৰ্ণ মই ভিডিঅ' আকাৰে আপোনালোকৰ আগত দেখাই আছোঁ। এতিয়া বন্ধুসকল, প্ৰথমতে আমি এটুকুৰা কানি ল'ব লাগিব। কানি লৈছোঁ আমি কমেও এটুকুৰা মানৰ এটুকুৰা কানি। এই টুকুৰা কানি হয়, কানি টুকুৰা এনেকৈ লোৱা হয়। তাৰপিছত আমি একোৱা জুই জ্বলাব লাগিব। জুইত এখন এটা বিশেষকৈ পিতলৰ আৰু কাঁহৰ, যিকোনো হওক পিতলৰ বা কাঁহৰ হেতা ল'ব লাগিব। তাত পানী দিব লাগিব। পানী হেতাখনত যিমানটো উতলি গ'লে যাতে পুৰি নাযায় সিমান পৰিমাণৰ আমি পানী ল'ব লাগিব। তাৰপিছত আমি কানিটো তাত দি দিব লাগিব। কানিটো দিয়াৰ পিছত কানিটো গলি যোৱাৰ পিছত আমি তাত শিমলু তোলা, বিশেষকৈ শিমলু তোলা দিলে ভাল হয়। শিমলু তোলা দিব লাগিব, বিশেষকৈ চাকিবৰ কাৰণে। তাত জাবৰ ওলাই কানিত সেইখিনি ধুনীয়াকৈ চফাবৰ কাৰণে দিয়া হয়। আৰু শিমলু তোলাটো দি এনেধৰণে উতলোৱা হয়। আৰু উতলোৱাৰ পিছত এডাল কাঠি লৈ সুন্দৰভাৱে চেপি দিয়া হয়। চেপাৰ পিছত সেইখিনি থাকি যায়, কানি সেইখিনি আকৌ আমি জুইত আগত দি কম পৰিমাণৰ উতলাই আমি ফুটা বুলি কওঁ। দেখিছে এনেকুৱা পৰ্যায় পাব লাগিব, এনেকুৱা হ'ব লাগিব। তাৰপিছত আমি হেতাখন চাইডত ঠাণ্ডা হ'ব কাৰণে থৈ দিম। তাৰপিছত আমি পাণ ল'ব লাগিব। পাণটো এনেকুৱাকৈ লোৱা হয়। আমি খোৱা পাণটো ল'লে হয়, তামোলৰ খোৱা পাণ হ'লে এইটো আমি কলপাত, বিশেষকৈ ভীমকলৰ পাতটো ভাল হয়। ধুনীয়াকৈ মিহিকৈ কাটি সেইটো আমি জুইত ধুনীয়াকৈ শুকুৱাই লৈ এই পাণটো এনেকৈ জুইত আমি পাণটো ধুনীয়াকৈ মাৰিব লাগিব। আমি টাবত দি মেলি সম্পূৰ্ণ আঠাখিনি যোৱাকৈ অকণমান পাণটো সম্পূৰ্ণ আঠা গুচি যোৱালৈকে আমি মাৰিব লাগিব পাণটো এনেধৰণে। তাৰপিছত সেই পাণটো আমি দুবাৰমান ফুৱাই লৈ ঠাণ্ডা কৰি আমি হেতাখনত আমি সেই কাঠি মাৰি দুডালে এনেকৈ ইয়াত ভিডিঅ'ত দেখুওৱাৰ দৰে আমি ধুনীয়াকৈ হেতাখনৰ চাৰিওকাষে লগাই ল'ব লাগিব। আঠাটো ভালকৈ সানি ল'ব লাগিব। তাৰপিছত আমি এই পাণটো ইয়াৰ পৰা আমি শুকুৱাই থোৱা পাণটো লৈ এনেধৰণে সম্পূৰ্ণ মিক্স কৰিব লাগিব। এই কানিখিনিৰ লগত সম্পূৰ্ণ মিহলি কৰিব লাগিব। মিহলি কৰি ধুনীয়াকৈ কাঠি মাৰি দুডালে ধুনীয়াকৈ আমি সানিব লাগিব কানিটো। তাৰপিছত কানিটো সানি যোৱাৰ পিছত আমি হেতাখনৰ পৰা ধুনীয়াকৈ ছাইড কৰি এটুকুৰা কাঠত আমি ফিনিচিং বুলি কয়, এই তাত আমি জুই অকণমান বিশেষকৈ অকণমান তাপ পোৱাকৈ আমি এইখিনি কানিখিনি আকৌ সম্পূৰ্ণ আমি অকণমান শুকুৱাব লাগিব, যাতে আঠা হৈ যায়। তেনেকুৱাকৈ এনেকুৱা আমি মুঠা কৰিলে যাতে আঠা হয় সিমানখিনি পৰিমাণৰ আমি শুকুৱাব লাগিব জুই টাপত। তাৰপিছত এনেকুৱা এটা পলিথিনত বান্ধি ল'ব লাগিব। আৰু সৰু তাৰ পৰা এই বিশেষকৈ এই চুঙা গপত
হুমুৱাকৈ এনেকৈ হুমুৱাকৈ মুঠতে সৰু এটা ফুটি লৈ আমি তাত ভৰাব লাগিব, লগাব লাগিব। আৰু এই গবত আৰু তেনেকৈ এইটো জুই লগাই মানে বঙত গাঞ্জা খোৱাৰ দৰে আমি এই বঙত গাঞ্জা খোৱাৰ দৰে তেনেকৈ টানিব লাগিব। মানে আৰু এই জ্বলি থকা জুইৰ বিষয়ে যিটি খৰি ল'লে মানে টেঙা খৰি হ'লে ভাল হয়। আৰু এইটো নাহৰ খৰি, এইটো মানে ভাল চন্দন গছৰ ছাল, তাৰপিছত হ'ল শিলিখা ছাল আদি মানে জুইটো মানে বেছি দেৰিলৈকে থাকে কাৰণে জ্বলাবৰ কাৰণে সুবিধা হয়। আৰু আমি এনেকৈয়ে খোৱা হয় কানি। আৰু বিশেষকৈ আৰু এই চুঙাটো কেনেকৈ তৈয়াৰ কৰা হয়, বিশেষকৈ এইটো নাৰিকল বুলি কয়। এইটো আমি বিশেষকৈ আগতে এইটো এই চুঙাটো নাৰিকলেদি বনোৱা আছিলে, সেইকাৰণে নাৰিকল নাম দিয়া হয় এইটো। আজিকালি বাঁহৰ চুঙাই তৈয়াৰ কৰি তেনেকৈ খোৱাৰ সুবিধা কৰি লয়। আৰু নেক্সট ভিডিঅ'ত যদি আপোনালোকে এইটো চাই ভাল পালে, নেক্সট ভিডিঅ'ত কমেণ্ট কৰি জনাব। আমি নেক্সট ভিডিঅ'ত এই চুঙাটো কেনেকৈ তৈয়াৰ কৰা হয় আমি সম্পূৰ্ণৰূপে দেখাম। আৰু আপোনালোকে যদি জানিবৰ ইচ্ছা আছে, আমি স্পেচিয়েলি অলপমান ভালকৈ অলপ উন্নত মানে আমি একদম প্ৰথম পৰ্যায়ক্ৰমে আমি ভিডিঅ'টো দেখুৱাম আপোনালোকক। আপোনালোকে নাম শুনিছে যেতিয়া, কেনেধৰণে বনাই, কেনেধৰণে ব্যৱহাৰ কৰি, কেনেকৈ ধৰণে খায় আৰু কেনেকুৱা নিচা হয় এইটো খালে। আৰু ভৱিষ্যত প্ৰজন্মক কেনেধৰণৰ মানৱ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাব তাৰ বিষয়ে আমি ক'ম। ভাল প্ৰভাৱ পেলাব নে বেয়া প্ৰভাৱ পেলাব এইটোৰ বিষয়ে আমি অৱগত কৰিম। কানি খালে মানুহৰ কিমান উপযোগী আৰু কিমান অনুপযোগী, স্বাস্থ্যৰ কাৰণে কিমান ভাল, মানুহ কেনেকৈ ব্যৱহাৰ কৰা হয়। আৰু ইয়াত এটা কানিৰ এটা পৰম্পৰাগত নিয়ম আছে, নীতি আছে, নীতি বহিৰ্ভূত নীতি হয়। এখন সমাজত বিশেষকৈ ইয়াৰ সভাও পতা হয়। কানিক গণ্য কৰা হয় বিশেষ এটা সমাজত। সেইখিনি কথাও আমি আপোনালোকৰ আগত অৱগত কৰিম দ্বিতীয়টো ভিডিঅ'ত। যদি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰি জনাব। ধন্যবাদ।